ওচৰতে বাইদেউজনী ঘৰ কিবা এটা মোলে দি পঠালে মৰমতে এতিয়া একাপ চাহ বনাইছো চাহ কাপ বনাই ধুনীয়াকে আপোনালোকক দেখাম আজিনো মোলে বাইদেউৱে কি দি পঠালে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এই চাহ কাপ বনাই আছো অকলে আছো বৰষুণৰ বতৰ অকলে অকলে চাহ কাপ খাওঁ আৰু লগতনো কি দিছে কি খাম সেইটো আপোনালোকে চাই থাকিব ইমান ধুনীয়া বস্তু এটা দিছে মোৰ একে কেতিয়া চাহ কাপ হয় কেতিয়া চাহ কাপ হৈ লাগি আছে এয়া চাহ মোৰ হ'লে চাহ কাপ হ'লে মই এতিয়া এইটো খাম আপোনালোকে চাই থাকক বাইদেউজনীয়ে মৰমতে দি পঠাইছে কিনো দিছে চাওঁচোন বাপৰে চাওকচোন চাওঁ বৰ ধুনীয়া বস্তু কেইটামান দিছে দেই আপোনালোকে চাই থাককচোন এই দেখিছেনে আপোনালোককো দেখাই থাকিম কাৰ কাৰ খাবলৈ মন গৈছে বাৰু এয়া চাওক ওচৰৰ পৰা চাওক ইমান ধুনীয়া হৈছে এইখিনি আপোনালোকৰ মানে মই এতিয়া বেছি নাখাওঁ এটা খাম বা দুটা খাম বাকী ছোৱালীজনীলৈ থ'ম মানুহজনলৈ থ'ম আকৌ ল'ৰাটো আহিব সিহঁতেও খাব একে গৰমে গৰমে দিছে নাৰিকলেৰে বনোৱা ইমান ধুনীয়া দেখাতেই মানে হৈছে মোৰ একে কেতিয়া খাওঁ লাগিছে চাই থাককচোন আপোনালোকে একাপ একে গৰম চাহ এতিয়া আৰু লগত কিমান যে ভাল লাগিব সকলোকে গুড মৰ্ণিং নমস্কাৰ এয়া মই এতিয়া খাবলৈ লৈছোঁ ৰাতিপুৱাৰ চাহ কিহেৰে খাইছোঁ আপোনালোকে চাওকচোন মৰমতে পেকেট এটা দি পঠালে বাইদেউজনীয়ে ওচৰতে ঘৰ খুলি চালোঁ চাইতো মই একেবাৰে আচৰিত ইমান ধুনীয়া বস্তু এটা দি পঠাইছে তাতে আবতৰত এনেকুৱা বস্তু খাই বহুত ভাল লাগে যিহেতুকে এতিয়া বিহু নাই বিহুৰ সময়ত বনোৱা হয় আৰু বিহুৰ পিছত খাবলৈ যিটো টেষ্ট লাগে বিহুৰ সময়ত সেইটো টেষ্ট নালাগে কিনো খাইছোঁ আপোনালোকে চাওকচোন এইটো পিঠা এইটো আমি খোলা পিঠা বুলি কওঁ এইটো পিঠাৰ ভিতৰত একদম ধুনীয়াকৈ নাৰিকল আৰু চেনি দি পেলাই বনাইছে একে বিস্কুটৰ নিচিনা ইমান ধুনীয়া হৈছে পিঠাটো আৰু লগতে একাপ গাখীৰ চাহ এয়া দেখিছে নহয় গাখীৰ চাহ ইমান ধুনীয়া লাগিব এতিয়া খাই বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ যিহেতুকে এবাৰ বিহুত মই পিঠা বনাব নোৱাৰিলোঁ এয়া পিঠা দেখিছেনে ওচৰৰ পৰা চাওক কিমান ধুনীয়া হৈছে বিহুত পিঠা বনাব নোৱাৰিলোঁ মোৰ হাতটো ভাঙিছিলে বিহুত মানে পাৰোঁ নোৱাৰোঁ মানে চব বস্তুৱে মই বনাবলৈ চেষ্টা কৰোঁ এইবাৰ তেনেকৈ গৈছে ওচৰতে আৰু এজনী মোৰ বা আছে মমী বায়ো মোক পিঠা কেইটামান দিলে খালোঁ ল'ৰা ছোৱালীকেইটাই খালে কিন্তু এতিয়া মানে আকৌ আজি মানে বহুদিনৰ পিছত এই পিঠাটো দেখি এই টোপোলাটোত পিঠা কেইটামান আছে দেখি মানে মোৰ মানে মনটো ইমান ভাল লাগিছে আৰু পিঠাকেইটা মানে বহুত বেলেগ ধৰণৰ পিঠা চাইজ দেখিছেনে নাই কিমান ধুনীয়া আৰু মানে টেষ্টটোতো মানে একে ক'বই নালাগে আৰু বিৰাট টেষ্টি মই আগতেও খাইছোঁ এইবাৰো এইটো আগতে বাৰু এটা দুটাও খাইছিলোঁ এইবাৰ মোক কেইটামান সৰহকৈ দিছে ইয়াক চাহৰ লগত খাম এতিয়া এটা খালেই পেট ভৰি যাব আৰু আপোনালোকেও পিঠা বৰা চাউল আনি পেলাই এনেকৈ নাৰিকল আনি ঘৰতে বনাই পেলাই খাবচোন মই মোৰ হাতটো ভাল হোৱাৰ পিছতে মই আকৌ এয়া পিঠা বনোৱাৰ কাম আৰম্ভ কৰিম আপোনালোকক দেখাই থাকিম মই কেনেকৈ পিঠা বনাওঁ বহুত ধৰণৰ পিঠা মই বনাওঁ সকলোখিনি মই আপোনালোকক দেখাই থাকিম এতিয়া ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ যদি ভিডিঅ'সমূহ ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইউটিউব চেনেল দীপাছ ব্লগ আৰু ফেচবুক পেজ দীপাছ ব্লগ আপোনালোকৰ মৰম পালেই মৰমতেই মই এখোজ দুখোজকৈ আগুৱাই যাব পাৰিছোঁ আপোনালোকৰ মৰমবোৰেই মোৰ জীৱনৰ সঁহাৰি আপোনালোকে পাহৰি নাযাব মোৰ ভিডিঅ'বিলাক চাব ধন্যবাদ